ওলাই গৈছে যেটো আক্ৰাছৰ মূল উদ্দেশ্য আমাৰ কোচ ৰাজবংশী জনজাতিকৰণ আৰু যেটো কমতাপুৰ ৰাজ্য পুনৰুদ্ধাৰ তো এই ক্ষেত্ৰত আজিলৈকে চৰকাৰে আমাৰ যি জনগোষ্ঠীৰ মূল দাবী আক্ৰাছৰ মূল ইস্যুটো আজিলৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। ইয়াৰ কাৰণে আমি আক্ৰাছুৱে দুখিত আৰু আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ অতি শীঘ্ৰে যাতে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো সমস্যা আমাৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্যৰ যিটো আমাৰ দাবী এই আমাৰ দাবীখিনি যাতে চৰকাৰে অনতিপলমে সোনকালে যাতে পূৰণ কৰে তাৰ কাৰণে আমি আজিৰ এই পবিত্ৰ দিনটোৰ জৰিয়তে চৰকাৰক দাবী জনাইছোঁ আৰু কি বিগত সময়ত চৰকাৰে আশ্বাস দিছিলে চৰকাৰ অহাৰ পিছত আপোনালোকৰ ইস্যুটো সমাধান কি নকৰিলে হয় বিগত চৰকাৰে আজি বিজেপি চৰকাৰে নহয় প্ৰত্যেকখন চৰকাৰে আজি কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে। আজি একে ধৰণে বিজেপি চৰকাৰেও আমাৰ বিজেপি চৰকাৰ অসমত আহিলে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিলে, কিন্তু আমি দেখিবলৈ পাইছোঁ ঠিক পূৰ্বৰ চৰকাৰৰ দৰেই বিজেপি চৰকাৰেও আজি আমাক প্ৰতাৰণা কৰা আৰম্ভ কৰিছে। গতিকে আমি বিজেপি চৰকাৰক অনুৰোধ কৰিম যাতে এখেতসকলে আমাৰ সমস্যাটো সমাধান কৰে। যদি সমাধান নকৰে আন্দোলনৰ পথত যাবলগীয়া হ'ব নেকি? নিশ্চয় যদি আমাৰ সমস্যাখিনি সমাধান নহয় আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ যিখিনি পন্থা আমি আন্দোলন অব্যাহত ৰাখিম আৰু কি। আপোনালোকৰ ইস্যুটো সমাধান কি নকৰিলে? হয় বিগত চৰকাৰে আজি বিজেপি চৰকাৰে নহয় প্ৰত্যেকখন চৰকাৰে আজি কোচ ৰাজবংশী জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আহিছে। আজি একে ধৰণে বিজেপি চৰকাৰেও বিজেপি চৰকাৰ অসমত আহিলে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিলে, কিন্তু আমি দেখিবলৈ পাইছোঁ ঠিক পূৰ্বৰ চৰকাৰৰ দৰেই বিজেপি চৰকাৰেও আজি আমাক প্ৰতাৰণা কৰা আৰম্ভ কৰিছে। গতিকে আমি বিজেপি চৰকাৰক অনুৰোধ কৰিম যাতে এখেতসকলে আমাৰ সমস্যাটো সমাধান কৰে। যদি সমাধান নকৰে আন্দোলনৰ পথত যাবলগীয়া হ'ব নেকি? নিশ্চয় যদি আমাৰ সমস্যাখিনি সমাধান নহয় আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ যিখিনি পন্থা আমি আন্দোলন অব্যাহত ৰাখিম আৰু কি। 21 চনৰ এছেম্বলি ইলেকশ্যন আছে কি ধৰণে আপোনালোকে যিটো 21 চনৰ যিটো ইলেকশ্যন আছে আজি যিহেতু আমাৰ এটা পবিত্ৰ দিন আৰু আজিৰ এই দিনটোত আমি মানে এই ইলেকশ্যন বা ৰাজনৈতিক সম্পৰ্কত মানে মত দিব বিচৰা নাই। বিভিন্ন সমস্যাৰ ঘাট প্ৰতিকাৰ আপোনালোকে আহিছে 30টা বছৰ অতিক্ৰম কৰিলে কি ধৰণৰ আক্ৰাছুক বা জনগোষ্ঠীৰ উন্নয়ন কাম কৰিব বিচাৰে? বিভিন্ন ধৰণৰ আক্ৰাছুৰ বিভিন্ন ঘাট প্ৰতিকাৰ আহিছে। আমাৰ বহুত আজি আমাৰ সতীৰ্থবৃন্দই ঘূণীয়া হৈছে জাতিৰ কাৰণত আৰু বিভিন্ন ধৰণৰ মৃত্যু হৈছে। তো বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আজি 30 বছৰ অতিক্ৰম হ'ল আক্ৰাছুৰ, কিন্তু আমাৰ যিটো সমস্যা চৰকাৰে আজিলৈকে কোনো গুৰুত্ব নিদিলে।